আজব দেশৰ অদ্ভুত লোক আজব দেশৰ অদ্ভুত লোক শৌচাগাৰৰ ভূত এদিন হঠাৎ চুবুৰীত থকা বহুতৰ শৌচাগাৰত অদ্ভুত অদ্ভুত ঘটনা হ'বলৈ ধৰে যিয়ে শৌচাগাৰলৈ যায় তেওঁ আঘাতপ্ৰাপ্ত হৈ পেলাই বাহিৰলৈ আহে দক্ষিণা পাণ্ডে সদায় নিচিনাকৈ প্ৰথমতে পূজা কৰিবলৈ সাৰ পায় আৰু যেনেকৈ তেওঁ শৌচাগাৰলৈ যায় তাতে এটা অদ্ভুত ধৰণৰ পৰিৱেশে তেওঁক স্বাগতম কৰে কোন আছতে যোনে মোক ভয় খুৱাই আছ হা কোন হয় চাই ল'ম ৰ তোক কোন হয় তই আৰে কোন হয় তাতে কোন আছ কোন আৰে কোন আছ ইয়াতে মই ভগৱানৰ কসম খাই কৈছো হে ভগৱান হে প্ৰভু মোক বচোৱা আৰে এইটো কি বস্তু হে ভগৱান মোক বচোৱা মই মৰিলো মোক বচোৱা আৰে কি হ'ল পুণ্যৰ দেউতা তুমিতো মানুহবিলাকক গ্ৰহৰ পৰা বচোৱা এতিয়া আৰু তোমাক কাৰ পৰা বচাও আৰে মীৰা মোৰ এনেকুৱা লাগিছে আমাৰ ঘৰত বহুত বেয়া গ্ৰহৰ লক্ষণ লাগিছে কিবা বেয়া দৃষ্টি পৰিছে কোন নাজানো কিন্তু চোৱা মোৰ কি অৱস্থা কৰি দিলে মোৰ পেটটো চাফা কৰিব নিদিলে এতিয়া মোৰ পেটৰ বহুত বিষ উঠিছে মোৰতো এনেকুৱা লাগিছে আপুনি কিবা সপোন দেখা পাইছে আপুনি আকৌ যাওক আৰে মই সপোন দেখিলে কি এই বটলটো নিজৰ মাথাৰ ওপৰত ঢালি দিম নেকি হা হাতত কি এনেকে মুখটো লৈ ঘূৰি ফুৰিম আৰু ভৰিত তেনেকে চাৱাৰডাল ঘূৰাই থৈ দিম হা বহুত কথা কোৱা আৰে এতিয়া আৰু কোনে চিঞৰি আছে আৰু দুজনে বাহিৰত আহি দেখা পায় সোমনাথ চেটাৰ্জী দুখন ভৰিতে বাল্টি পিন্ধি চুবুৰীত ইফালৰ পৰা সিফাল দৌৰি আছে আৰে কি হ'ল সোমনাথ দাদা কিয় চিঞৰি আছে উৰি বাবা আৰে আমাৰ বাথৰুমত মই ভূত দেখা পাইছো আৰে মই এই মাত্ৰ ভিতৰত যাওঁতে চোৱা মোৰ কি অৱস্থা কৰি পেলালে উৰি বাবা আৰে কাপোৰ ধোৱা সেই লাঠিডাল দি মোক এনেকৈ ধুলে এয়া চোৱা আৰে এনেকুৱা ধুলে মোক এনেকুৱা তোমাৰ নিজৰ কাপোৰো নুধৌৰি বাবা আৰে কিন্তু তুমি কেনেকৈ গম পালা যে ভূত আহি গৈছে বুলি উৰি বাবা আৰে মানুহ হলে দেখা পালো হয় ন কি ঠিকে কৈ আছে ককা মোৰ লগতো এনেকুৱাই কিবা হৈছে আৰে মোৰ বাথৰুমত কোনোবা আহি গ'ল বচাই লোৱা আৰে বন্ধু তোমাৰো নেকি আৰে কি হ'ল কি কৰিলে সি তোমাক হা এইবিলাক বাদ দিয়ক আংকল মোক এইটো কৰিবলৈ দিয়কচোন তোমাক কৰিবলৈ গৈছিলো বহুত জোৰছে আহিছে ৰাজেশ পুত্তৰ মোৰ ল'ৰাটো কলৈ গ'ল বাৰু হা এই ভূতৰ ঘটনা গোটেই ঘৰবিলাকত হ'বলৈ আৰম্ভ কৰে যিয়ে শৌচাগাৰত যায় তেওঁৰ লগতে এনেকুৱাই কিবা হ'বলৈ ধৰে অৱশেষত সকলোৱে বাথৰুমলৈ যাবলৈ ভয় কৰা হ'ল এইটোতো বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল জি আৰে ৰাতিপুৱাৰ কামটো ঠিক কৰি নকৰিলে আমাৰ কামটো তামাম হৈ যাব জি অৰে বাবা আমাৰতো অৱস্থা বেয়াই না বাবা এইফালে সকলো চিন্তাত থাকে আনফালে আলী খানৰ ঘৰতো ঠিক তেনেকুৱাই কিবা হ'বলৈ আৰম্ভ কৰে মহম্মদ যেনেকে পেচাব কৰিবলৈ শৌচাগাৰলৈ যায় সিও সেই অদ্ভুত শব্দবিলাক শুনা পায় খবৰদাৰ যদি কোনোবাই ইয়াতে চুচু কৰ ঠিক আছে নকৰো কিন্তু এটা সমস্যা আছে কি সমস্যা আছে ইয়াতে নহলে ক'তনো কৰিম তোমাৰ মাথাৰ ওপৰত অসভ্য আৰে কোননো হয় তুমি অলপ সন্মুখলৈ আহা মোক সন্মুখত মাতিছ মূৰ্খ মই সন্মুখত আহিলে মোৰ সন্মুখত কোনেও থিয় দি থাকিব নোৱাৰিব গুচি যায় ইয়াৰ পৰা বচোৱা আৰে কি হ'ল তই হাৱাত কিয় উৰি আছ হা মই উৰি থকা নাই দেউতা মোক কোনোবাই উৰাই দিছে এনেকৈ বচোৱা
কোনোবাই মোৰ লগত কথা পাতি আছিল এনেকুৱা লাগিছে কিবা আত্মা হয় আৰে আত্মা হয় দেউতা মোক বচোৱা আত্মা আৰু আমাৰ ঘৰত ওম ভক ভক ঐ এৰ মোৰ ল'ৰাক এৰ কোন হয় তই সন্মুখলৈ আহ পলাই যা ইয়াৰ পৰা নহ'লে নহ'লে কি কোন হয় তই আমাক আমাৰ ঘৰৰ পৰা যাব দিছ হা এই টয়লেটটো মোৰ ঘৰ হয় মই এইটো লেতেৰা হ'বলৈ কেতিয়াও নিদিওঁ কোনেও ইয়াতে নাহিবি কোনেও আইঅ আলিয়ান্না আমাৰ টয়লেটত ভূত আছে ন এয়া হ'ল তোৰ ভূত উৰি বাবা তুমি ইয়াতেও আৰে এনেকুৱা দেখা নেকি তুমি ভেৰি বেড ঐ ইয়াক সৰু দে ই ইয়াতে কি কৰি আছে নহ'লে ইয়াক মই এতিয়াই তাতেই ৰখি যা মই বহুত চাফা পচন্দ কৰোঁ কোনেও টয়লেটত আহি এইটো লেতেৰা কৰাটো মই পচন্দ নকৰোঁ বেলেগ ধৰণৰ ভূত তই টয়লেটটো লেতেৰা নকৰি কি নিজৰ লিভিং ৰুমটো লেতেৰা কৰিম নেকি য'তেই কৰ কৰ কিন্তু টয়লেটত নহয় কাৰণ টয়লেট মোক চাফাই ভাল লাগে লেতেৰা মই অলপো পচন্দ নকৰোঁ আজিতো তহঁতক এনেকৈ ট্ৰেইলাৰ দেখাই এৰি দিলোঁ দ্বিতীয়বাৰ যদি এনেকৈ বাথৰুমত আহি তহঁতে লেতেৰা কৰ তেতিয়াহ'লে তহঁতক গোটেই পিকচাৰ দেখাম আৰু তাৰ পিছত দি এণ্ড ঐ ক'ত গ'ল আৰে গায়ব হৈ গ'ল ভাই এতিয়া গোটেই চুবুৰীৰ অৱস্থা বেয়া হৈ যায় পুৰুষতো পুৰুষে আৰু মহিলাবিলাকৰ তো আটাইতকৈ বেছি চিন্তা হয় তেওঁলোক যায় তো ক'ত যায় চবৰে পেটত বিষ হোৱা আৰম্ভ কৰে আইঅ তুমি কি কৰি আছা ইমান বস্তু জানা তুমি এটা মন্ত্ৰ মাতিব নোৱাৰা নেকি তাৰ ওপৰত উৰি বাবা আৰে মন্ত্ৰটো আলিও নামাতিলে না পুৰা দিনটো ভূতৰে কথা পাতে আৰু এতিয়া ভূতৰকে ভয় খাই গ'ল হা ইয়াৰ অলপ অজীৱ হয় দে ভূতটো গোটেই দুনিয়াই টয়লেটত লেতেৰা কৰে আৰু ই টয়লেটটো চাফা কৰিব বিচাৰে ই দেখোন আকৌ আমাক এই জংঘলৰ চিষ্টেমত জীয়াবলৈ কৰি দিব হয়নে তোমালোকে দেখিলেনে ককা কলৈ গ'ল মোৰ এনেকুৱা লাগিছে তেওঁ ৰখিব নোৱাৰিলে তেওঁৰ বয়স হৈছেতো তাৰ মানে ককা এতিয়া বাথৰুমলৈ যাব আৰে তেতিয়াহ'লে দেখোন এই ভূতটো ককাকো মাৰিব যদি এনেকুৱা হয় ন তেতিয়াহ'লে মই ভূতটোক কিন্তু মাৰি তাৰ ৰস বনাই খাই দিম আৰে ৰবা আমিও যাওঁ মই কৈছো ওলাই যা আমাৰ মহল্লাটো এৰি থৈ আমাৰ পৰিয়াল আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক অশান্তি নকৰিবা নাযাওঁ মই মোক কোনো ইয়াৰ পৰা খেদিব নোৱাৰে মোৰ বহুত ৰূপ আছে মোক কোনেও পলুৱাব নোৱাৰে মোক কোনেও খেদিব নোৱাৰে আৰে মোক ইয়াৰ পৰা খেদিবলৈ কোনো একো মন্ত্ৰই নাজানে তেতিয়াহ'লে মোক কেনেকৈ খেদিবি কথাটো শুনি ককাই লগে লগে মেচিনৰ ছুইচ অন কৰে মটৰ চালু হৈ যায় বাথৰুমত চাৰিওফালে পানী পেলোৱা যায় ঠিক তেনেদৰে বাথৰুমৰ খিৰিকী বাথৰুমৰ চোতাল বাথৰুমৰ গোটেই বস্তুবোৰ চাফা হৈ উঠে বাথৰুমৰ লেতেৰাবোৰ চব চাফা হৈ যায় এইবোৰ দেখি ভূত একেবাৰে আনন্দিত হৈ যায় ককা আপুনিতো মোক খেদিবলৈ এটা মন্ত্ৰ বিচাৰিয়ে উলিয়ালে ককা তুমি কেতিয়াৰ পৰা মন্ত্ৰ মাতিব ধৰিলা এইটো চাফ কৰা মন্ত্ৰ ইয়াৰ কথা দি মই এটা কথাই বুজি পালো যে ই চাফা পৰিৱেশ ভাল পায় ই সেই ঘৰতে যাই পেলাই মানুহক অশান্তি দিয়ে যাৰ বাথৰুমটো লেতেৰা হৈ থাকে য'ত চাফা পৰিৱেশ হ'ব তাত ই কেতিয়াও নাহে আপুনি ঠিকেই কৈছে ককা এই বাথৰুমটোতো চাফাই হৈ গ'ল এতিয়া মোৰ ইয়াতে কি কাম এতিয়া মই সেই ঘৰখনলৈ যাম যোনটো ঘৰৰ টয়লেট লেতেৰা হয় আৰু তাৰে মানুহৰ ভিতৰত নিজৰ ভয় সোমোৱাম বল ভাই আমিও যাই নিজৰ টয়লেটত চাফাই মন্ত্ৰ আৰম্ভ কৰো নহ'লে ই তাতেও আহি যাব এতিয়াতো তুমি এই ঘৰখনে নহয় আমাৰ বস্তিটো এৰি থৈ যাব লাগিব ভূত ভাই নিশ্চয় যাম ককা তাতেনো মোৰ কি কাম য'ত চাফাকৈ থাকে মানুহ ঠিক আছে তোমাৰ কাৰণে এই বস্তিৰ মানুহে এটা কথাটো নিশ্চয় বুজি পাব যদি এনেকৈ মানুহে লাহে লাহে আৰম্ভণি কৰে চাফা কৰা তেতিয়াহ'লে লাহে লাহে গোটেই দেশখন চাফা হৈ যাব তেতিয়াহ'লে তোমাৰ নিচিনা ভূতেই নহয় ডাঙৰতকৈ ডাঙৰ বেমাৰো
এই দেশৰ পৰা পলাই যাব